হেল্ল' ৰাইজ, গুড মৰ্ণিং। এই যে জুলৰ দৰে পুৱা পানীৰ সৈতে নেমু চেপি ল'লোঁ, লগতে অকণমান হানিও দি দিছোঁ আৰু পানী গিলাচ খাই মুখত অকণমান এল'ভেৰা জেল লগাই দিছোঁ। একচুৱেলি চাইণ্টিফিকলি মতে মৰ্ণিং সাজটো অলপ হেভিকে খাব লাগে, যোনটো মোৰ দ্বাৰা নহয়। সেইকাৰণে লাইটলি অলপ ফৰ্চকে লৈ লৈছোঁ আৰু খাই লৈ ডিউটি যোৱাৰ সময় হ'ল। ভাবিলোঁ আজি টিফিনকে লৈ যাওঁ, বাহিৰৰ খানানো আৰু কিমান খাম। আৰু টিফিনত লৈছোঁ ভাত চব্জি আৰু অকণমান শ্লাড আৰু খাই লৰালৰিকে যাব ল'লোঁ ডিউটিলৈ। আৰু আজি ডিউটিত বিশেষকৈ বেছি পেচেণ্ট নাছিলে, তাকে তাহাঁতি ফাইদা উঠাই ফাগুন মাহৰ মজা ল'লে। এপিনে খুন্দনাত জলকীয়া খুন্দিছে, আনপিনে তেঁতেলীৰ ঠাৰি গুচাইছে। বাৰু কোনে কোনে এনেকে খাই পাইছে কমেণ্ট বক্সত জনাবচোন বাৰু। তেঁতেলীৰ ঝোল খাই এটা বস্তুৱে কমি পৰিল, পানী পৰিল। আৰু চাইড কৰি ৰখা তেঁতেলীখিনি যে দেখা পাইছিলে, পদিনা ধনিয়া জলকীয়াৰ সৈতে এনেদৰে মোহাৰি খালোঁ। এইটো হৈছে আমাৰ এডিং ছাৰ, যোনটো জ্বলা সহিব নোৱাৰি পুৰা কান্দি দিছে। আৰু এয়া লাঞ্চৰো সময় হৈ গ'লগৈ, যিহেতু টিফিনখিনি কমপ্লিট কৰিলোঁ। আজিৰ ভিডিঅ'টো অকল খোৱাৰ ওপৰতে হৈছে আৰু গধূলি ৰাইচ কুকাৰ আৰু চাহৰ মজা লৈ ভিডিঅ'টো সমাপ্ত কৰিলোঁ। বাই।